মোৰ মানুহজনে প্ৰতিটো নিশাই মোৰ ওপৰত যৌন উৎপীড়ন চলায়। প্ৰতিটো নিশাই মোৰ ওপৰত যৌন উৎপীড়ন চলাইছে কাৰণ মই এজন পৰপুৰুষৰ সংস্পৰ্শলৈ গৈছিলোঁ। কাৰণ মই এজন পৰপুৰুষৰ সংস্পৰ্শলৈ আহিছিলোঁ, দুটা সন্তানৰ মাতৃ হৈ। মই পৰপুৰুষৰ ওচৰলৈ যোৱাৰ কাৰণে প্ৰথমে মোক মাফ কৰি দিছিল। কিন্তু মই বেলেগ এজন পুৰুষৰ সংস্পৰ্শলৈ অহাৰ পাছত তেখেতে মোক প্ৰথম অৱস্থাত মাফ কৰি দিছিল। কিন্তু এতিয়া মোক বান্ধি লৈ শাৰীৰিক মানসিক অত্যাচাৰ কৰে। কিন্তু দিন যোৱাৰ লগে লগে মোৰ ওপৰত মানসিক শাৰীৰিক অত্যাচাৰ এনেকুৱাকৈ চলাবলৈ লৈছে, মোক বান্ধি লৈ শিকলিয়ে পিটিছে। সামাজিক মাধ্যমত এগৰাকী মহিলাৰ এটা আৱেগভৰা ভিডিঅ', যিটো ভিডিঅ'ই বৰ্তমান সামাজিক মাধ্যমত বহু ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত মহিলাগৰাকীয়ে কৈছে যে তাই অন্য এজন পুৰুষৰ সংস্পৰ্শলৈ যোৱাৰ কাৰণেই স্বামীয়ে তাইক প্ৰতিটো নিশাই যৌন নিৰ্যাতন কৰে, আনকি শিকলিৰে বান্ধি শাৰীৰিক মানসিক অত্যাচাৰো কৰে প্ৰতিদিনে। সেয়ে মহিলাগৰাকীয়ে স্বামীৰ পৰা ডিভোৰ্চ বিচাৰিছে। প্ৰথমে আপোনালোকে এই মহিলাগৰাকীৰ সম্পূৰ্ণ ভিডিঅ'টো চাই লওক। মানুহজনৰ পৰা মই ডাইভোৰ্চ বিচাৰিছোঁ, কিন্তু মোৰ মানুহজনে মোক ডাইভোৰ্চ নিদিয়ে। কিন্তু প্ৰতিটো নিশাই মোৰ ওপৰত যৌন উৎপীড়ন চলাইছে, কাৰণ মই এজন পৰপুৰুষৰ সংস্পৰ্শলৈ আহিছিলোঁ, দুটা সন্তানৰ মাতৃ হৈ। কিন্তু মোৰ স্বামীয়ে কেতিয়াও তেখেতৰ সংগত থকাৰ সময়ত মোৰ সুবিধা অসুবিধাবিলাকৰ ওপৰত কোনোদিন লক্ষ্য কৰা নাছিল। ঘৰতে সাজ বনাই আহোম মানুহ বুলি সাজখিনি খাই লৈ মোৰ ওপৰত আগতেও অত্যাচাৰেই চলাইছিল। কিন্তু মই বেলেগ এজন পুৰুষৰ সংস্পৰ্শলৈ অহাৰ পাছত তেখেতে মোক প্ৰথম অৱস্থাত মাফ কৰি দিছিল। কিন্তু দিন যোৱাৰ লগে লগে মোৰ ওপৰত মানসিক শাৰীৰিক অত্যাচাৰ এনেকুৱাকৈ চলাবলৈ লৈছে, মোক বান্ধি লৈ শিকলিয়ে পিটিছে। আৰু মই মৰিবও নোৱাৰা হৈছোঁ, কাৰণ তেখেতৰ অত্যাচাৰৰ পৰা হাত সাৰি গৈ লৈ মই বেলেগ এজন পৰপুৰুষৰ সংস্পৰ্শলৈ আহোঁতেও মোৰ সন্তান দুটিক মই নিজৰ পইচাৰে ভৰণ পোষণ দিছিলোঁ, কাৰণ সেই পুৰুষজনে মোৰ এই ক্ষেত্ৰত সহায় কৰিছিল। কিন্তু তেখেতো বিবাহিত, গতিকে তেখেতৰ পত্নীকো মোৰ স্বামীয়ে ইমানেই হাৰাশাস্তি কৰিছে যে আমাৰ দুয়োজনৰ অন্তৰংগ মুহূৰ্তৰ ভিডিঅ'সমূহ মোক মাৰপিট কৰা মোৰ স্বামীয়ে ভিডিঅ'সমূহ সেই মানুহগৰাকীলৈ প্ৰেৰণ কৰি সেই মানুহগৰাকীকো বৰ্তমান পাগল কৰি পেলাইছে। মোৰ উপায় কি আছে কওকচোন? মোৰ ঘৰৰ মানুহে, সমাজে, সকলোৱে মোক পতিতা চৰিত্ৰহীনা বুলি কয়, কিন্তু মোৰ জানো হাঁহি থাকিবলৈ মন নাই? এয়া এগৰাকী নাৰীৰ ভাষ্য। ফোন কৰিছিল এগৰাকী বান্ধৱীয়ে, কৈছিল তাইৰ বান্ধৱীৰ হেনো এনে অৱস্থা। আপোনালোকে সঁচাকৈ কিমান এক গাৰ নোম শিয়ৰি উঠা ঘটনা। আচলতে এই ঘটনাটো এইগৰাকী মহিলাৰ নহয়, তাইৰ এগৰাকী বান্ধৱীৰহে। বান্ধৱীগৰাকীয়ে তাইক ফোন কৰি সমগ্ৰ ঘটনাটোৰ বিষয়ে অৱগত কৰাত মৌচুমী নেওগ নামৰ এইগৰাকী মহিলাই ঘটনাটো সামাজিক মাধ্যমত ভিডিঅ' সহকাৰে প্ৰস্তুত কৰি শ্বেয়াৰ কৰে। বৰ্তমান এই ভিডিঅ'টো সামাজিক মাধ্যমত বহু চৰ্চিত হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, DNB ডিজিটেল আছাম।